You want to know a secret? I love you. तेरे संग इश्क तारी है হাই মই গীতটো প্লে কৰি আছিলোঁ বন্ধু চিনেমাখনৰ টাইটেল ট্ৰেক বন্ধু তাৰে পৰা কথা এটা মনলৈ আহিলে এই বন্ধু মানে আমি যেতিয়া জীৱনত আজৰি সময় বহুত পাওঁ তেতিয়া আমাৰ আশে পাশে বহুত বন্ধু থাকে আমি একেলগে আড্ডা মাৰোঁ চাহ খাওঁ কথা পাতোঁ গল্প কৰোঁ কিন্তু যেতিয়া আমি লাহে লাহে জীৱনৰ ব্যস্ততাবিলাকৰ মাজত সোমাই পৰোঁ সফলতাৰ কাষ চাপোঁ তেতিয়া আপোনাৰ জীৱনত ক'ৰবাত কেতিয়াবা বন্ধুলৈ সময় কমি যাব পাৰে আৰু কেতিয়াবা কোনোবা এজন বন্ধুৱে আপোনাৰ সফলতাক দোষাৰোপ কৰিব পাৰে যে আপুনি এতিয়া সময় নিদিয়া হ'ল আপুনি সলনি হৈ গ'ল কিন্তু আপুনি সলনি হোৱা নাই আপুনি ব্যস্ত হৈছে আপোনাৰ সফলতাৰ কাষ চাপিছে আৰু যিজন প্ৰকৃত বন্ধু হ'ব তেওঁ আপোনাৰ এই সফলতাটো বিচাৰিব তেওঁ ৰৈ থাকিব সেই সময়কণলৈ য'ত আপোনালোকে একেলগে সফলতাৰ চিয়াৰ্ছ কৰিব পাৰিব গতিকে বি চুজি টু চুজ ইয়ৰ ফ্ৰেণ্ডছ হেভ আ নাইচ ডে হাই গুড মৰ্ণিং এটা কথা মনত পেলাই দিওঁ আজিৰ দিনটোলৈ হাঁহি থাকিব কাৰণ আপোনাৰ এটা হাঁহি বহুত বেছি শক্তিশালী আপোনাৰ এটা সামান্য হাঁহিয়ে কাৰোবাৰ বাবে গোটেই দিনটো ভাল কৰি দিব পাৰে কাৰোবাক প্ৰেমত পেলাব পাৰে আৰু তাতোতকৈও বেছি ইম্পৰ্টেণ্ট কথাটো হৈছে আপোনাক বেয়া পোৱাসকলৰ গা জ্বলাব পাৰে গতিকে হাঁহি থাকিব হেভ এ নাইচ ডে নিৰিবিলি মিউজিক বজাই যোৱা আজি আপুনি তেওঁৰ লগত কথা পাতিবলৈ ব্যাকুল হৈ পৰিছে কালিলৈ এনেকুৱাও হ'ব পাৰে যে তেওঁ আপোনাৰ মাত সাৰ শুনিবলৈ ব্যাকুল হৈ পৰিব আমি আচৰিত ন কেনেকৈ গোটেই জীৱনটো আমি সম্বন্ধবোৰৰ নাম বাছুতে বাছুতে পাৰ কৰি দিওঁ এয়া বেষ্ট ফ্ৰেণ্ড এয়া ফ্ৰেণ্ড এয়া গাৰ্ল ফ্ৰেণ্ড য'ত নেকি আচল কথাটো হ'ল প্ৰকৃত সুখবিলাক আচলতে নাম নথকা সম্বন্ধবোৰৰ পৰাহে আহে নহয় জানো হাই দিছ ইজ RJ প্ৰীতি আজি এখন নতুন ডিক্সনেৰীৰ কেইটামান নতুন শব্দ কওঁ নেকি নাম্বাৰ 1 নালাগে মানে লাগে নাম্বাৰ 2 যোৱা মানে নাযাবা থাকা আৰু নাম্বাৰ 3 নাচাবা নালাগে মানে মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম হাই দিছ ইজ RJ প্ৰীতি কেতিয়াবা আপোনাৰ নিশ্চয় এনেকুৱা অনুভৱ হয় যে আপুনি যিগৰাকী মানুহক ভাল পায় তেওঁৰ লগত আপোনাৰ প্ৰেম এতিয়া মাত্ৰ এটা অভ্যাস হৈ গৈছে মানে ইটছ আ হেবিট নাও কৰিব লাগে কাৰণে কৰিছে থাকিব লাগে কাৰণে থাকিছে সেয়া কোনো ডাঙৰ কথা নহয় প্ৰেম অভ্যাস হ'ব পাৰে কিন্তু অভ্যাস হৈ যোৱাৰ পিছত প্ৰেম কমি যাব নালাগে কিপ ফলিং ইন লাভ এণ্ড ফাইণ্ডিং লাভ 1 2 3 4 কালি কিন্তু বহুত জমনি হ'ল দেই কি হৈছে গম পাইছেনে সন্ধিয়ালৈ দেখিলোঁ মই একেবাৰে ইণ্টাৰনেটটো নাই মইতো একে উলিয়াই লৈ ধুম গালি পাৰিছোঁ কাক কওকচোন আমাৰ আম্বানী দাক মই বোলো এয়া 4G নে এয়া 4G নেটৰ অৱস্থা তাতকে দেখোন আমাৰ সেই তেতিয়াৰে 2Gটোৱে ঠিক আছিলে কিবাকে লোডটো হৈছিলে আৰু এটলিষ্ট এক্সপেক্টেশ্যন নাছিলে যে 4G নিচিনা স্পীড হ'ব তাৰপিছত বোলো ৱা একো দেখোন লোডেই নহয় অলপ সময় পিছতহে গম পালো ভুলটো আচলতে মুকেশ দাৰ গাত নাই ভুলটো আমাৰ মাৰ্কদাৰ গাত মানে ঠিক ভুল বুলিও ক'ব নোৱাৰে কিন্তু খেলি মেলিটো মাৰ্কদাৰ তাতহে লাগিছে মই আকৌ ইনেই মুকেশ দাক গালি পাই মৰিলো বাৰু ফাইনেলি আহিলো বেক টু ইনষ্টাগ্ৰাম বেক টু ফেচবুক এণ্ড দেট ইজ দ্য বেষ্ট থিং এনজয় টাটা বাই বাই সকলো ভালে থাকিব জীৱন হয় সেয়া সহজ কেনেকৈ হ'ব আৰু যদি সহজ হয় সেয়া জীৱন কেনেকৈ হ'ব